আপুনি মোৰ কাষত যেতিয়া নাছিল তেতিয়া মই আপোনাক সাবটি ধৰিছিলোঁ। আপুনি মোৰ বাহুত মূৰ গুজি যেতিয়া শুবলৈ লৈছিল তেতিয়া মোৰ দৰকাৰী কাম আছে বুলি দূৰৈত গৈ বহি আছিলোঁ। মোৰ নভাবে প্ৰকাশিত সকলোবোৰ যেতিয়া সকলোৱে সঁচা বুলি ভাবি লৈছিল তেতিয়া আপুনি অপ্ৰকাশিত কথাবোৰতেই ভাল পোৱা, প্ৰেম কিম্বা ভাল লগা আছে বুলি ৰৈ দিছিলোঁ। আৰু এইখিনিতেই মই আপোনাক নিজৰ মাজতে আকৌ এবাৰ ভাল পাই পেলাইছিলোঁ। আপুনি নজনাকৈয়ে মই আপোনাক আকৌ এবাৰ ভাল পাই পেলাইছিলোঁ।